নমস্কাৰ বন্ধুসকল, চাওক আৰু তেতিয়া কৈছিলোঁ যে কি কয় অলপ ভিডিঅ'টো অলপ অসুবিধাৰ কাৰণে, আৰু তেতিয়া বৰষুণ বতৰ আছিল আৰু বৰষুণ বতৰৰ কাৰণে আমি এতিয়া অলপ টাইম ৰখিব লগা হ'ল। বৰ্তমান আমি আহিছোঁ এতিয়া আমাৰ ৰাস্তাৰ ফালে, গাঁৱৰ ৰাস্তাৰ ফালে, আৰু গাঁৱৰ ৰাস্তাৰ ফালে আহিছোঁ। গমে পাইছে চাগে ন কেনেকুৱা পৰিস্থিতি, আৰু পৰিস্থিতিটো দেখাম। চাওকচোন এই পৰিস্থিতিটো, খুবেই ভাল লাগিছে পৰিস্থিতিটো। বাহ বাহ বাহ, এইফালে চাওক, এইফালে চাওক, ধুনীয়া এটা পৰিস্থিতি লাগিছে ন। আমি আকৌ আগুৱাই গৈ আছোঁ, চাওকচোন পৰিস্থিতি চালে অলপ কেনেকুৱা ধৰণৰ মানে লাগিছে, ফিলিংছটো কেনেকুৱা আহিছে আৰু কমেণ্ট কৰি জনাব। বৰ্তমান চাৰিওফালে অসমৰ চাৰিওচুকে কোণে চবফালে বৰষুণ বতৰ চলি আছে। আমাৰ ইফালে বৰ্তমান অলপ কমি আছে, যথেষ্টখিনি কমি আছে। বাৰিষা মানে কি, বানবাৰিষাত আমাৰ যিমানখিনি ধৰক ক্ষতিসাধন হৈছিল, আগত খেতি বাতি অলপ হৈছিল, তেতিয়া শুকালে পানীখিনি। বৰ্তমান এতিয়া আৰু অলপ পানী বাঢ়িছে। গতিকে বন্ধুসকল, তো আমি যিখিনি মানে দেখাইছোঁ, আৰু আমাৰ যিখিনি মানে বানপানী অলপ সমস্যা বুলি কোৱা বস্তুটো হোৱা নাই, মানে যিখিনি মানে হৈছে বহুত কম হৈ আছে, হ'ব আৰু আমি দেখাই আছোঁ। চাওক ইফালে চাওক, আৰু এইটো ৰাস্তাৰ হয়, ৰাস্তাটো ইটো কাষে চাওক, ইফালে গৰুবিলাক ৰাস্তাত আছে, দেখা পাইছে এইটো বন্ধুসকল। বৰ্তমান আমাৰ গাঁৱৰ ওচৰ পাইছে পানীখিনি, আৰু পানীখিনি এতিয়া কিনো ধৰি ৰাখিবতো ক্ষমতা নাই। গতিকে ভালে লাগিছে। এতিয়া কাম বনটো এতিয়া বিশেষকৈ এইখিনি নাই, সেইটো কাৰণে বাৰিষাটো মাছ মাৰি খাব লাগিব। এইটো কোনোবা যদি মাছ মাৰি আছে তাকে চাব আহিছোঁ। মাছ পালে এসাঁজমান লৈ যাম, লোকেল মাছ খাব লাগিব নহয়, লোকেল মাছটো খাই ভাল লাগে, আৰু সেইটো কাৰণে ওলাই আহিছোঁ। তো চাওকচোন, একদম পূৰা ইফালৰ পৰা সিটো মূৰৰ পৰা সিটো মূৰ পানীয়ে পানী, একদম সম্পূৰ্ণভাৱে কি কয় সাগৰৰ নিচিনা হৈ আছে। মানে এতিয়া বহুত দ, মানে কি ৰাস্তাটো ওখ যে, ওখ কাৰণে, ৰাস্তাটো ওখ কাৰণে মানে কি এইফালে পথাৰত মানে বহুত দ, পথাৰত দ। আমি এতিয়াতো তাত নামিব নোৱাৰোঁ, আৰু মাছ মাৰিবৰ কাৰণে যাবও নোৱাৰোঁ। সেইটো কাৰণে কোনোবাই মাছ মাৰি আছে নেকি তাকে ভাবিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আমাক চাওকচোন, ইফালে এই হাঁহ চৰি আছে, হাঁহ চৰি আছে পানীত। বাৰিষাত খুবেই ভাল পাইছে হাঁহ চৰি কিনে, সেইটো কাৰণে ভাল লাগিছে। এই চাওক কেনেকুৱা পৰিস্থিতি। এইফালে কোনোবাই মানে মাছবিলাকে জাল পাতি আছে, আৰু তেনেকুৱা লোকেল মাছ খাবৰ কাৰণে কিমান সকলোৰে প্ৰতি হেঁপাহ, সেইটো কাৰণে কিছুমানে জাল পাতি আছে। আৰু জাল পাতি আমিও ভাবিছিলোঁ জাল এখন লৈ আহিম বুলি কিনে, কিন্তু জালখন এতিয়া বৰ্তমান অনা নহ'ল। গতিকে ইফালে চাওক, আমাৰ এইটো ৰাস্তা, এই ৰাস্তাটো এতিয়া বুৰ যাব। ৰাস্তাৰ ফালে পানী মাৰিছে, আৰু ৰাস্তাৰ ফালে ৰাস্তা একদম ইমুৰ পৰা সিমুৰ মানে কি ৰাস্তা পানী হৈ যায়। এইফালে চাওকচোন, সুন্দৰভাৱে এতিয়া আমাৰ লগৰ এজনৰ ধান অলপ মানে কি ঘৰলৈ নিব আছিলে, সেইকাৰণে ঠেলাখনত ধানখিনি এতিয়া লৈ নিব আহিছোঁ। ধানখিনি লগৰটোৱে এই অৱস্থা, ধানখিনি অৱস্থা চাওকচোন, বা এনেকুৱাই অৱস্থা হৈছে ধানৰ। মানে কি ক'ম বাৰু, লগৰজনে বাৰু ঠিক আছে, লগৰজনে সেইটো কৰিব। আমি লগ পালোঁ লগৰজনক, আৰু চাওঁ কোনে কিমান হৈ আছে সমস্যা, কোনে কিবা সমস্যাত পৰি আছে আমি চাওঁ। এইটো মানে কি ৰাস্তাটো পানী তাত কম অলপ বৈ আছে, অলপ বৈ আছে মানে পানীখিনি। বাকী আপোনালোকৰ ফালে বানপানী বহুত দেখা পাইছোঁ, কিন্তু উজনিৰ ফালে বেছি অলপ দেখা পাইছোঁ বানপানীটো। আমাৰ এইফালে অলপ কম, তথাপিও মানে কি পানীটো বাঢ়ে, প্ৰতি বছৰে বানপানী হয়, আৰু সেইটোতো কোনেনো মানা কৰিব, না প্ৰধানমন্ত্ৰী না কি মুখ্যমন্ত্ৰী, সেইটো কোনো ৰখাব নোৱাৰে। গতিকে বন্ধুসকল চাওক, পৰিৱেশটো কেনেকুৱা লাগিছে, আকাশৰ যিটো মানে পৰিৱেশ, সেইটো কেনেকুৱা ভাল লাগিছে সেইটো আৰু জনাব আপোনালোকে। আমাৰ যিটো এতিয়া বৰ্তমান মানে আগবেলাটো গোটেই বৰষুণ, এতিয়া পিছবেলাটো অলপ এৰিছে। মই কৈছিলোঁ যে আগৰ ভিডিঅ'টোত কৈছিলোঁ মানে বৰষুণ এৰিলে আমি এটা গাঁৱৰ পৰিৱেশ দেখুৱাম। গাঁৱৰ পৰিৱেশটো এতিয়া এইটো চাওক, আমাৰ গাঁৱৰ পৰিৱেশটো, আমাৰ গাঁৱতো মানে এনেকুৱা পানী হৈছে, সেইটো আমি দেখাবলৈ আপোনালোকক আহিছোঁ। আৰু কেনেকুৱা মানে অনুভৱ লাগিছে আমাৰ, বা বানপানী হৈছে যে আমাৰ গাঁৱতো, কেনেকুৱা অনুভৱ হৈছে, সেইটো কাৰণে বৰ্তমান আমি আহিছোঁ ইফালে ওলাই।
ৰাস্তাটো অলপ মানে কি বুৰ গৈছে। ইফালে পথাৰ পূৰা দ, পথাৰত ইফালে পূৰা দ মানে কমচে কম 5 ফুট ওচৰা-ওচৰি পানী হৈছে পথাৰৰ ফালে। এইফালে সাগৰৰ নিচিনা হৈ আছে, 5 ফুট ওচৰা-ওচৰি পানী হৈছে মানে হাইটটো। এইফালে চাওক, ইমান অসুবিধা আজিলৈকে মানে কি বহুত দিনৰ পৰা মানে খেতিখিনি হেৰি কৰি আছে। চাওকচোন, এইফালে আমাৰ মানে কি ব্ৰ' এজনে কি কৈছে, ধানখিনি মানে এনেকুৱা অৱস্থা হৈছেগৈ আজিলৈকে কি কয় ধানখিনি চপাব নোৱাৰিলে বৰষুণৰ ফলত। সেইটো কাৰণে এনেকুৱা অৱস্থা হৈছে ধানখিনি। ধানখিনি কেনেকুৱা হৈছে এতিয়া, কেতিয়া নিব? অৱস্থাটো ইমান ঠিক নহয়। হয়, আজিৰ ভিতৰত নিব লাগিব, নহ'লে পানী পালে ন লৈয়ে যাব লাগিব। এতিয়া ভিজিলেও গেলিলেও ঘৰত লৈয়ে যাব লাগিব ন, সেইটোৱে। এয়া দেখা পাইছে কেনেকুৱা অৱস্থা, মানে কি ধানতো নিনিলে নহ'ব ন, গেলিলেওতো গেলা পচা ধান হ'লেও লৈয়ে যাব লাগিব, কাৰণ নিনিলেতো কাম নহ'ব, কাৰণ পেটৰ ভাত মুঠিটো লৈয়ে যাব লাগিব ন। সেইটো কাৰণে বন্ধুসকল আপোনালোকে জনাওক, মানে কি আপোনালোকৰ ফালেতো অকল বানপানীটো নহয়, গোটেই অসমতে বানপানী হৈছে। সেইটো কাৰণে আমাৰ ইফালেও হৈছে, আমাৰ পৰিস্থিতিও দেখাইছোঁ আপোনালোকক। কিন্তু মই আজি ইমান বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, যিমানখিনি দেখাইছোঁ তাকে। এইফালে চাওকচোন, আমাৰ লগৰ কেইজনো গৈ আছে। কেনেকুৱা লাগিছে বানপানীটো দেখা পাই, কেনেকুৱা লাগিছে? তাৰপিছত ৰাস্তাতে পানী বৈ গৈ আছে, ৰাস্তাতে পানী পূৰা বৈ গৈ আছে, মানে কি তাৰপিছত পানী আজটোহে পানী বাহ। তাৰমানে বিশেষকৈ যিয়ে নহওক, মানে আমাৰ পৰিস্থিতিটো সেইটোৱে আৰু, মানে কি বছৰত এটা হ'লেও বানপানী হয়। সেই বানপানীৰ পৰিস্থিতিটোৰ কাৰণে আমি কি কয় কিনো ক'ম, সেইটো চৰকাৰকনো কিনো ক'ম, সেইটো আহেই আৰু চৰকাৰেতো ক'তনো ৰখাব পাৰে। সেইটো আহেই, বানপানী বুলি কোৱা বস্তুটো প্ৰতি বছৰে আহে, সৰু ডাঙৰ এনেকুৱা হ'লেও আহে। গতিকে বন্ধুসকল আৰু